নমস্কাৰ সকলো হনুমান ভক্তলৈ মোৰ ৰাম ৰাম। আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ কুশল কামনা কৰি আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰভু হনুমানৰ অন্য এক নতুন ভিডিঅ'। যদি আপুনি মোৰ এই ভিডিঅ'টো 13 মেৰ আগত পাইছে তেন্তে আপুনি নিজকে সৌভাগ্যশালী বুলি ধৰি ল'ব, কাৰণ 13 মে হৈছে এনে এক চমৎকাৰী দিন যিদিনা প্ৰভু হনুমান সম্পূৰ্ণ জাগত অৱস্থাত থাকে। সেয়েহে মোৰ বিশ্বাস এই ভিডিঅ'টো আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব আৰু আপোনাৰ জীৱনত পৰিৱৰ্তনৰ পথ দেখুৱাব। আজি মই আপোনালোকক কম 13 মে মঙলবাৰৰ দিনাখন কৰিব পৰা কেইটামান সৰু সৰু মহা শক্তিশালী উপায়ৰ বিষয়ে। এই মহা চমৎকাৰী দিনটোত আপুনি কেৱল পূজা বা ব্ৰত কৰি এৰি নিদিব। কিছুমান এনে উপায় কৰক যি আপোনাক সফলতাৰ চৰম সীমালৈ নিয়াত সহায় কৰে। এতিয়া আহকচোন জানো এই উপায়সমূহনো কি কি। প্ৰথম উপায়টো হৈছে প্ৰভু হনুমানৰ ৰক্তপত্ৰ মন্ত্ৰ। এই উপায়টো আপুনি 13 মে মঙলবাৰ দিনাখন ৰাতি কৰিব। আপুনি 21 খিলা আহঁত গছৰ পাত ল'ব আৰু সেই 21 খিলা আহঁত গছৰ পাতত 21 বাৰ এই ৰক্তপত্ৰ মন্ত্ৰটো লিখিব। মন্ত্ৰটো হৈছে ওম হং হনুমতে ৰুদ্ৰাত্মকায় হুং ফট স্বাহা। আকৌ এবাৰ মই কৈ দিছোঁ, ওম হং হনুমতে ৰুদ্ৰাত্মকায় হুং ফট স্বাহা। প্ৰতিখিলা পাতত মন্ত্ৰত ভাগ লিখোঁতে আপোনালোকে সেই সময়ছোৱাত নিজৰ মনোকামনা, নিজৰ ইচ্ছা বা কি ইচ্ছা লৈ আপোনালোকে এই কামটো কৰিবলৈ লৈছে সেইটো মনতে আওৰাই থাকিব। এতিয়া আপুনি সেই 21 খিলা আহঁত পাত এখন ৰঙা কাপোৰেৰে বান্ধি আপোনাৰ পূজাস্থানত থৈ দিব আৰু কেতিয়ালৈকে থব? পিছৰ মঙলবাৰটোলৈকে। পিছৰ মঙলবাৰটো নহা পৰ্যন্ত আপুনি প্ৰত্যেক দিনাই সেই বস্তুভাগক গধূলি ধূপ চাকি দেখাব, লগতে মন্ত্ৰভাগ 21 বাৰ আপুনি আওৰাব আৰু 8 দিনৰ দিনা মানে মঙলবাৰৰ পৰা মঙলবাৰ হৈ যোৱাৰ পাছত বুধবাৰৰ দিনাখন সেই বস্তুভাগ আপুনি জল প্ৰবাহিত কৰি দিব। এই মন্ত্ৰভাগৰ অৰ্থ হৈছে যে হে ৰুদ্ৰৰ অৱতাৰ সৰ্বশক্তিমান প্ৰভু হনুমান, আপোনাৰ কৃপাত যেন মোৰ জীৱনৰ সকলো বাধা আঁতৰি যায় আৰু মোৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ প্ৰাপ্তি হয়। আপুনি নিজেই ভাবকচোন, ইমান ধুনীয়া এভাগ মন্ত্ৰ যদি আপুনি দৈনিক 8 দিন পাঠ কৰে নিয়ম নীতিৰে, তেতিয়াহ'লে আপুনি ভাবিব পাৰেনে যে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন নহাকৈ থাকিব? ইচ্ছা পূৰণৰ দ্বিতীয় মহাশক্তিশালী উপায়টো হৈছে 13 মেৰ দিনাখন আপুনি ৰাতিপুৱা প্ৰভু হনুমানৰ মন্দিৰলৈ যাব, ধূপ চাকি বন্তি জ্বলাব, তাৰপিছত এখন প্ৰভু হনুমানৰ ধ্বজা বা পতাকা মন্দিৰত দান কৰিব। পূজাৰ দোকানৰ পৰা ধ্বজাখন কিনি ল'ব, কিনি পেলাই তাত অকণমান চামেলিৰ তেল আৰু সেন্দুৰ মিহলাই জয় শ্ৰীৰাম বুলি লিখিব। লিখি পেলাই সেই ধ্বজাখন প্ৰভুৰ সন্মুখত ৰৈ দুহাতত লৈ নিজৰ মনোকামনা বা ইচ্ছা জনাই প্ৰাৰ্থনা কৰিব। তাৰপিছত ৰাম দূতায় স্বাহা বুলি 11 বাৰ মন্ত্ৰ ফাঁকি গাব। ৰাম দূতায় স্বাহা, ৰাম দূতায় স্বাহা বুলি 11 বাৰ গাব। গাই পেলাই সেই ধ্বজা ভাগ মন্দিৰত দান কৰিব। এই ধ্বজা দানে বা এই পতাকা দানে আপোনাক গোটেই জীৱনৰ বাবে সুৰক্ষিত কৰি ৰাখিব। প্ৰভুৱে আপোনাক গোটেই জীৱনৰ বাবে প্ৰটেকশ্যন দিব আৰু আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব আৰু আপোনাৰ চাৰিওটা দিশৰ পৰা এনেদৰে এক কৱচ তৈয়াৰ কৰিব, এক শক্তিশালী মহাশক্তিশালী কৱচ তৈয়াৰ কৰিব যে এই কৱচ ভেদ কৰি কোনো নেগেটিভ এনাৰ্জি আপোনাৰ জীৱনলৈ বা আপোনাৰ ঘৰখনলৈ সোমাব নোৱাৰে। তৃতীয় উপায়টো কোৱাৰ আগতে আপোনালোকক মই কওঁ যে আপোনালোকে এই উপায়সমূহ কেৱল ভিডিঅ'টো চাই পেলাই থৈ নিদিব। এই উপায়সমূহ আপোনালোকে নিশ্চিন্ত মনে কৰিব, প্ৰভুৰ ওপৰত বিশ্বাস ৰাখি কৰিব, আস্থা ৰাখি কৰিব। যদি আপোনাৰ জীৱনত সমস্যা আছে তেন্তে কৰিব, যদি আপোনাৰ জীৱনত কোনো সমস্যা নাই তেতিয়াহ'লে আপুনি নকৰিলেও হ'ব। কিন্তু মই ভাবোঁ প্ৰত্যেক মানুহৰ জীৱনতে কিবা এটা নহয় কিবা এটা সমস্যা থাকে, কিবা এটা নহয় কিবা এটা বিশেষ ইচ্ছা থাকে। গতিকে এই বিশেষ ইচ্ছাবোৰ বা এই বিশেষ সমস্যাবোৰ সমাধান কৰিবলৈও আমি একোটা বিশেষ দিন বাছি ল'বলগীয়া হয়। আৰু 13 মেৰ দিনৰ পৰা আৰম্ভ কৰি 10
10 জুন পৰ্যন্ত এই 5 দিন হৈছে মহা শক্তিশালী মহা চমৎকাৰী দিন গতিকে আপোনালোকে অকনো এলাহ নকৰি আপোনালোকৰ এই কামসমূহ কৰি থলেহে আমি যিকোনো এটা কাম যেতিয়া কৰি থওঁ তেতিয়াহে আমি তাৰ ফলটো পাওঁ ঠিক তেনেদৰে আপোনালোকে এই উপায়সমূহ কৰি থলেহে তাৰ ফলটো আপোনালোকে দেৰিকৈ হলেও বা কোনোবা এদিন নহয় কোনোবা এদিন হলেও পাব কিন্তু যদি আপোনালোকে একো নকৰি তেন্তে আপোনালোককনো ভগৱানে ক'ৰ পৰা কেনেকৈ কিবা এটা দিম বুলি ভাবিব কওকচোন গতিকে প্ৰভুৰ ওপৰত আস্থা ৰাখি আপোনালোকে এই কামসমূহ অনুগ্ৰহ কৰি কৰিব এতিয়া হো তৃতীয় উপায়টোৰ মাজলৈ তৃতীয় উপায়টো কৰিবলৈ আপোনাক কেইটামান বস্তু লাগিব এটা বাকলি গুচোৱা নাৰিকল এটা ৰঙা মুলি সূতা 5টা লং আৰু এপেকেট কপুৰ আৰু লগতে এটা পাত্ৰ মানে এটা বহল পাত্ৰ কিবা এটা ল'ব য'ত আপুনি এই বস্তুকেইটা জ্বলাব পাৰে এই কামটো আপুনি ৰাতিপুৱাও কৰিব পাৰে বা গধূলিও কৰিব পাৰে কিন্তু মনত ৰাখিব যিকোনো উপায় কৰাৰ আগতে প্ৰভুৰ সন্মুখত এগছা বন্তি জ্বলাব ধূপ জ্বলাব আৰু হনুমান চালিসা পাঠ কৰিব আৰু বজৰং বাণ পাঠ কৰি ল'ব তাৰ পিছত নিজৰ ইচ্ছা মনৰ ইচ্ছা জনাই মেলি সেৱা সৎকাৰ কৰিব তাৰ পিছত এতিয়া উপায়টো কৰিবলৈ আপুনি কি কৰিব সেই নাৰিকলটো ৰঙা মুলি সূতাটোৰে সম্পূৰ্ণ বান্ধি পেলাই মানে ৰঙা সূতাটো নাৰিকলটোৰ গোটেই গাটোতে পকাই পেলাই দিব তাৰ পিছত এটা পাত্ৰত নাৰিকলটো ল'ব নাৰিকলটো লৈ তাৰ ওপৰত 5টা লং দিব তাৰ পিছত আৰু তাৰ ওপৰত দুটামান কপুৰ দিব এতিয়া প্ৰভু হনুমানক স্মৰণ কৰি সেই নাৰিকলটো আপোনালোকে কপুৰৰ সহায়ত জ্বলাই দিব সম্পূৰ্ণ জ্বলাই দিব একেবাৰে ছাই হৈ যোৱাকে জ্বলাই দিব যদি নুমাই যাবলৈ ধৰে আপোনালোকে আকৌ দুই এটা কপুৰ তাত দি থাকিব কপুৰ দি থাকিলে হি নুমাই নাযায় সহজে তাৰ পিছত কপুৰটো সেই কাৰণে লাগে আসলতে আৰু তাৰ পিছত একেবাৰে জ্বলি শেষ হোৱাৰ পিছত আপোনালোকে সেই ছাইখিনি ঠাণ্ডা হ'বলৈ দিব তাৰ পিছত সেই ঠাণ্ডা হোৱা ছাইখিনি পাছত আপোনালোকে এখন ৰঙা কাপোৰত ধুনীয়াকৈ বান্ধিব অকমান ডাঠ ৰঙা কাপোৰ ল'ব ৰঙা কাপোৰত সুন্দৰকৈ বান্ধি পেলাই সেই টোপোলাটো আপোনালোকৰ তিজুৰিত বা আপোনালোকে য'ত টকা থয় সেই ঠাইত থৈ দিব এই মহা শক্তিশালী উপায় আপোনাৰ দেখিব আপুনি অলপ দিনৰ পাছতে আপোনাৰ জীৱনলৈ ধন অহাৰ পথ মুকলি হৈছে বা আপোনাৰ জীৱনৰ যি ধনৰ সমস্যা আছে আৰ্থিক সংকট আছে ই লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে আপোনালোকে এই উপায়কেইটা 13 মেৰ দিনাখনেই কৰিব যদি বিশেষ অসুবিধা হয় একদম নোৱাৰা অসুবিধাত পৰে আপোনালোকে তেতিয়া অন্য দিন এটা ল'ব ধৰক 13 মেৰ পাছৰ মঙ্গলবাৰটো ল'ব মই মোৰ আগৰ ভিডিঅ'টো দিয়া হৈ আছে আপোনালোকে চাই ল'ব হেতু সেই মানে 10 জুনৰ ভিতৰত যিকিটা মঙ্গলবাৰ 5টা মঙ্গলবাৰ পৰিব গোটেইকিটাই পাৱাৰফুল হয় গতিকে তাৰ মাজৰ কোনোবা এটা মঙ্গলবাৰে আপোনালোকে কৰিব কিন্তু পৰাপক্ষত আপোনালোকে 13 মে মঙ্গলবাৰটো মিছ নকৰিব সেইদিনাখনে কৰিবলৈ চাব আৰু কৰিলে আপোনালোকে যথেষ্ট সুফল পাব যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট বক্সত লিখিব জয় শ্ৰী ৰাম থ্যাংক ইউ